নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ৪৫০০ LPUP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আমাৰ দ্বিতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ যিখন লিষ্ট মেধা তালিকা সেইখনো পাব্লিছ হৈছে। আপোনালোকৰ তৃতীয় পৰ্যায়ৰ মেধা তালিকাও পাব্লিছ হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এইটো থাৰ্ড লিষ্ট আপোনালোকৰ পাব্লিছ হ'ব। কেতিয়া পাব্লিছ হ'ব সেইটো তাৰিখটো দিয়া নাই, কিন্তু আপোনালোকৰ 2 এদিনৰ ভিতৰতে হয়তো আজিকালিৰ ভিতৰতে ইয়াৰ যি তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট সেইখন পাব্লিছ হৈ যাব। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে ইয়াত আমাৰ কিমানখিনি কেণ্ডিডেট আপোনালোকক মাতিছে, আপোনালোকৰ টোটেল কেণ্ডিডেট কিমান মাতিছে, আৰু আপোনালোকৰ কাট অফ বহুত হাই গৈছে নেকি। আমাৰ বহু সংখ্যক কেণ্ডিডেটৰ নাম অহা নাই। আপোনালোকৰ যি 60ৰ ওপৰত আছে, 67, 66 তেনেকুৱা নম্বৰ থকা কেণ্ডিডেটৰো আপোনালোকৰ নাম অহা নাই। আমাৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পালে ইতিমধ্যে 2খনকৈ লিষ্ট প্ৰকাশ পাইছে, তাত তেওঁলোকৰ নাম নাই। আপোনালোকৰ কাট অফ বহুত হাই গৈছে নেকি সেই বিষয়েও আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে ধৈৰ্য সহকাৰে চাই থাকিব। ৪৫০০ যি LPUP শিক্ষক পদ আছে, আপোনালোকৰ টোটেল কেণ্ডিডেট মাতিছে ৬০৪৯ জন। টোটেল কেণ্ডিডেটক আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। বৰ্তমান আমাৰ কিমান কেণ্ডিডেট মতা নাই, আপোনালোকৰ এইখন যিখন দ্বিতীয়খন মেধা তালিকা প্ৰস্তুত হ'ল প্ৰকাশ পালে, ইয়াত আপোনালোকৰ টোটেল 1000 জন কেণ্ডিডেট আছে। আপোনালোকৰ 1049 জন কেণ্ডিডেটক মতা হৈছে। আমাৰ যিখন তৃতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট আহিব সেইখনত আপোনালোকৰ 1351 জনক মাতিব। আমাৰ 1351 আপোনালোকৰ 1351 জন কেণ্ডিডেটক মতা হ'ব আমাৰ যি তৃতীয় ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ তাৰ বাবে। কিয়নো আমাৰ যিহেতু যিখন আপোনালোকৰ দ্বিতীয় পৰ্যায়ৰ মেধা তালিকা প্ৰস্তুত হ'ল, আপোনালোকৰ সেইখনত আপোনালোকে দেখিবলৈ পাইছে আমাৰ 5000 পৰা আপোনালোকৰ 5001 পৰা ইয়াত যিখিনি আপোনালোকৰ কেণ্ডিডেটৰ নাম আছে 5001 পৰা আছে। চিৰিয়েল নম্বৰটো যদি আপোনালোকে চাই দেখিবলৈ পাব। আৰু আমাৰ যিখন প্ৰথম পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল, তাত আপোনালোকৰ 2649 জন কেণ্ডিডেট আছিলে। আমাৰ এতিয়া 1300 কেণ্ডিডেটৰ তেওঁলোকৰ নাম আহিবলৈ বাকী আছে। তেওঁলোকৰ নাম আহিব আমাৰ যেতিয়া তৃতীয় পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট আহিব, তেতিয়া তেওঁলোকৰ 1300 কেণ্ডিডেটৰ নাম আহি যাব। আৰু যোনসকল কেণ্ডিডেটৰ আপোনালোকৰ মাৰ্কটো বেছি আছে, স্ক'ৰ বেছি আছে, আমাৰ বহুতে কমেণ্ট কৰিছে তেওঁলোকৰ 64 আছে, কিছুমানৰ 65, 66 তেনেকুৱা কেণ্ডিডেটৰ নাম বৰ্তমানো অহা নাই। তেওঁলোকৰ নামটো নিশ্চয় আমাৰ তৃতীয়খন যিখন মেধা তালিকা প্ৰস্তুত হ'ব সেইখনত তেওঁলোকৰ নাম নিশ্চয় আহিব। যোনসকলৰ স্ক'ৰ 60ৰ ওপৰত আছে তেওঁলোকৰ আহিব। কাট অফবোৰ আপোনালোকৰ বেছি নকমে আৰু বেছি নাবাঢ়ে, তেনেকুৱা নিচিনা আমাৰ কাট অফৰ ভিডিঅ' ইতিমধ্যে আপোনালোকক আগবঢ়াইছোঁ। কাট অফৰ ভিডিঅ' আগবঢ়াবলৈ অলপ অসুবিধা হয়, কাৰণ মেৰিট লিষ্টসমূহ পাব্লিছ হৈছেহে, আৰু কাট অফৰ ভিডিঅ'বিলাক দিবলৈ বহুখিনি এনালাইচিছ কৰিব লাগে, তাৰপিছতহে আপোনালোকৰ কাট অফৰ ভিডিঅ' দিব পাৰি। আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ স্ক'ৰ, লগতে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছেনে নাই সেইখিনি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তাৰপিছত মই আপোনালোকক কাট অফৰ ভিডিঅ' আগবঢ়াম, কেনেকুৱা ধৰণৰ কাট অফ হৈছে। আপোনালোকৰ কাট অফ বৰ বেছি নাযায়, আমাৰ 5500ৰ নিচিনাই আপোনালোকে কাট অফ দেখিবলৈ পাব, নাবাঢ়ে তাতকৈ। আমাৰ যি 5500 LPUP শিক্ষক পদৰ নিযুক্তি ইতিমধ্যে হৈ গ'ল, সেইখিনিৰ ওপৰত নাযায়, আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ যোনসকলে 64 পায় বা 65 পায়ো বৰ্তমানো মেৰিট লিষ্টত নাম অহা নাই, তেওঁলোকৰ নামো আমাৰ যিখন তৃতীয় পৰ্যায়ৰ লিষ্ট আহিব সেইখনত হয়তো আহিব। আপোনালোকৰ হয়তো চতুৰ্থ পৰ্যায়ৰ লিষ্টটো পাব্লিছ হ'ব পাৰে। বৰ্তমান আমি এইটো আমাৰ 2খনে মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি কৈছিলে, কিন্তু বৰ্তমান 3খন যিহেতু পাব্লিছ হ'ব সেইটো কনফাৰ্ম হ'ল। হয়তো চতুৰ্থ পৰ্যায়ৰো আমাৰ আহিব পাৰে যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট। 60ৰ ওপৰত থকাসকলে নিশ্চিত থাকক, তেওঁলোকৰ নাম নিশ্চয় আহিব। যি আমাৰ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল, তাত আপোনালোকৰ 58 নম্বৰ থকা প্ৰাৰ্থীৰো আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে। কিছু ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 58 স্ক'ৰ থকাৰ পাৰ্চেণ্টেজ থকাৰ পিছতো তেওঁলোকৰ নাম আহিছে। সেই হিচাপৰ পৰা আপোনালোকৰ 60 ওপৰত যোনসকলৰ আছে তেওঁলোকৰো নাম আহিব আমাৰ তৃতীয় মেৰিট লিষ্টত, তৃতীয়খন ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰো নাম আহিব। আমাৰ যোনসকল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন লিষ্টত নাম আহিল, আমাৰ ইতিমধ্যে যি 2খন ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল তাত তেওঁলোকৰ নাম আহিল, তেওঁলোকে এবাৰ কমেণ্টত তেওঁলোকৰ স্ক'ৰটো লিখি আৰু নামটো আহিছেনে নাই লিখি পিনে কমেণ্টত পঠাই দিব। আৰু বহু
কেণ্ডিডেটে কি কৰে ভুলকে তেওঁলোকে কমেণ্টত ভুলকে নম্বৰটো দি পঠাই দিয়ে, ভুলকে নিদিব, শুদ্ধ আৰু সত্য তথ্য আপোনালোকে কমেণ্টত দিব। 4 নম্বৰ মেৰিট লিষ্টটো পাব্লিছ হোৱাৰ সম্ভাৱনা আছে কাৰণ আমাৰ বহু সংখ্যক কেণ্ডিডেট এবচেণ্ট আছে। এবচেণ্ট থকাৰ কাৰণ আপোনালোকে জানেই ADRE-টো তেওঁলোক চিলেকশ্যন হৈছে, কিছুমান GT-PGT চিলেকশ্যন হৈছে আৰু কিছুমান আপোনালোকৰ 5500 পষ্টত চিলেকশ্যন হৈছে, কিন্তু তেওঁলোকে উইথড্ৰ কৰা নাই। বহু সংখ্যক কেণ্ডিডেটে উইথড্ৰ কৰা নাই। যিসকলে আপোনালোকৰ GT-PGT পাইছে তেওঁলোকেও উইথড্ৰ কৰা নাই, লগতে আপোনালোকৰ যিসকল 5500ত পাইছে তেওঁলোকেও উইথড্ৰ কৰা নাই, আৰু আমাৰ SLRCত পাইছে তেওঁলোকেও উইথড্ৰ কৰা নাই, আৰু বহু সংখ্যক কেণ্ডিডেট এবচেণ্ট আছে। মই আগৰ ভিডিঅ'ত আপোনালোকক দিছিলোঁ প্ৰথম আৰু দ্বিতীয় দিনা কিমান কেণ্ডিডেট এবচেণ্ট আছে। আপোনালোকৰ প্ৰথম দিনাটো বহুখিনি কেণ্ডিডেট আপোনালোকৰ এবচেণ্ট আছিলে, আমাৰ দ্বিতীয় দিনা ইমান নাছিলে যদিও প্ৰথম দিনাৰ বহুতখিনি কেণ্ডিডেট এবচেণ্ট আছিলে। আৰু আপোনালোকৰ এইকেইদিনত কিমান কেণ্ডিডেট এবচেণ্ট আছে সেইখিনি তথ্য মই নেক্সট ভিডিঅ'ত আপোনালোকক আগবঢ়াম, গতিকে তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এবচেণ্টৰ সংখ্যালৈ চাবলৈ গ'লে আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ কাট অফ কমি আহিব, আৰু আমাৰ চতুৰ্থখন মেৰিট লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা এই কাৰণেই আছে কাৰণ কেণ্ডিডেট বহুত এবচেণ্ট আছে। এবচেণ্ট থকাৰ কাৰণে আমাৰ চতুৰ্থখন মেৰিট লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ ফেব্ৰুৱাৰী মাহত যিহেতু এইখিনি পষ্টৰ এপইণ্টমেণ্ট প্ৰদান কৰিব, এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাই যাব। আপোনালোকৰ 4 নম্বৰ যি ভেৰিফিকেশ্যন লিষ্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যোনসকলৰ 60ৰ ওপৰত স্ক'ৰ আছে তেওঁলোকে নিশ্চিন্ত হৈ থাকক, তেওঁলোকৰ নামবিলাক আমাৰ তৃতীয় মেৰিট লিষ্টত আপোনালোকৰ যিখন তৃতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যন লিষ্ট আহিব সেইখনত তেওঁলোকৰ নাম দেখিবলৈ পাব। আমাৰ 4 নম্বৰ যি মেৰিট লিষ্ট সেইখন পাব্লিছৰ হোৱাৰ ওপৰত মই নেক্সট ভিডিঅ' আপোনালোকক আগবঢ়াম। আপোনালোকৰ সম্ভাৱনা আছেনে নাই, যি আমাৰ চতুৰ্থ মেৰিট লিষ্ট আমাৰ 4 নম্বৰ মেৰিট লিষ্ট পাব্লিছ হোৱাৰ সম্ভাৱনা আছেনে নাই, আৰু কিমান কেণ্ডিডেটৰ নাম আহিব পাৰে সেইখন মেৰিট লিষ্টত, তাৰ ওপৰত আগবঢ়াম। আমাৰ যিখন তৃতীয় পৰ্যায়ৰ মেৰিট লিষ্ট আহিব সেইখনত মই কৈছিলোঁ আপোনালোকক আগতে 1300 কেণ্ডিডেটৰ নাম আহিব। আপোনালোকৰ প্ৰথম পৰ্যায়ত 2000 কেণ্ডিডেটৰ যিহেতু 2600 কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হ'ল, আমাৰ যিখন দ্বিতীয় ভেৰিফিকেশ্যন লিষ্ট সেইখনত আপোনালোকৰ 1000 কেণ্ডিডেটৰ নাম আছে। বাকী মাজৰ কেণ্ডিডেটখিনি আপোনালোকৰ যিহেতু চিৰিয়েল নাম্বাৰ হিচাপত যদি আহে তেনেহ'লে মাজৰ 1300 কেণ্ডিডেটৰ নাম বৰ্তমানো অহা নাই। সেই 1300 কেণ্ডিডেটৰ নাম আমাৰ তৃতীয়খন মেৰিট লিষ্টত আহিব। যদিহে এইখিনি কেণ্ডিডেটৰ ভেৰিফিকেশ্যন কৰাৰ পিছত এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা বাঢ়ি যায় তেনেহ'লে আমাৰ চতুৰ্থখন মেৰিট লিষ্টটো আপোনালোকৰ প্ৰকাশ পাব। গতিকে চতুৰ্থখন মেৰিট লিষ্টৰ ওপৰত মই বেলেগকৈ আপোনালোকক এটা ভিডিঅ' আগবঢ়াম, সেইখন কিমান সম্ভাৱনা আছে আমাৰ চতুৰ্থখন মেৰিট লিষ্ট অহাৰ, আৰু আহিলে ভাল হয় কাৰণ বহু কেণ্ডিডেট যিহেতু এবচেণ্ট আছে, সেইসকল কেণ্ডিডেটৰ এবচেণ্টৰ জেগাত আমাৰ যি নতুনকৈ কেণ্ডিডেট আপোনালোকক আমাৰ ভেৰিফিকেশ্যনৰ মাতি আমাৰ পষ্টবিলাক ভেকেণ্ট নাৰাখি তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। বহু কেণ্ডিডেটে আগ্ৰহে যিহেতু বাট চাই আছে তেওঁলোককো সুবিধাটো দিব লাগে। আমাৰ যিসকলে ভেৰিফিকেশ্যনত অহা নাই তেওঁলোকক এবচেণ্ট কেণ্ডিডেটখিনিক জেগাত আমাৰ নতুনকৈ আমাৰ 4 নম্বৰ যিখন ভেৰিফিকেশ্যন লিষ্ট প্ৰস্তুত কৰি তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে ইমানখিনিয়ে আছিলে ভিডিঅ'। আপোনালোকৰ যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু আপোনালোকৰ প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ত যাৰ নাম